माने थार्ड ग्रेड और फोर्थ ग्रेड चाकरी सिलेक्शन बोर्ड गठन करी चाकरी দিব পারা এই বিটিসি চুক্তিত স্পষ্ট ভাবে লেখা আছে কারণে হাগ্রামা মহিলার দিনত 17 বছৰৰ তেখেত সকলে ৰাজাৰ নিচিনা চলিব পাৰিছিল ক্ষমতাটো প্ৰমোদ বড়ো ডাঙৰীয়া শেষ কৰি দিলে তে আপোনালোকে মোক হয়তো বহুতেই চিনি পায় বহুতেই চিনি নাপায় মই পৰিচয় প্ৰথমত দিব খুজিছো মই শ্ৰী অমৰ সিং ব্ৰহ্ম মোৰ ঘৰ বৰাগাৰীত আছিল এতিয়া মই দতমা কদমতলাত আহিছো প্ৰথমে মই কম আপোনালোকক মই বিপিএফৰ সদস্য আজিলৈকে হোৱা নাই বিপিএফৰ মই পোৰ্টফলিও হোল্ডাৰ বা পদবী নহয় কিন্তু মই এটা অৰ্গেনাইজেশ্যন চলাই আছে এই অৰ্গেনাইজেশ্যনটো হৈছে অল বড়ো সিনিয়ৰ সিটিজেন্স ফৰাম সদৌ বড়ো জ্যেষ্ঠ নাগৰিক সন্থা ইয়াৰে মই জেনাৰেল সেক্ৰেটাৰী সম্পাদক প্ৰধান কিন্তু আজি ইন্টেলেকচুৱেল হিচাপে মই ইয়াত অংশগ্ৰহণ কৰিবলৈ আহিছো আৰু আপোনালোকে ইন্টেলেকচুৱেল সকলে হওক বা আমাৰ এই দতমা অঞ্চলৰ ৰাইজে হওক বা বিটিসি অঞ্চলৰ ৰাইজে বৰ্তমান যেটো ৰাজনীতি মানে অৱস্থা হৈ আছে যেটো বাতাবৰণ চলি আছে ইয়াত আমি কেনেকৈ কাৰ লগত থিয় হম এই সম্পৰ্কে কিছু এজন এডুকেটেড ইন্টেলেকচুৱেল হিচাপে দুই এটা কথা ক'বৰ কাৰণে মই থিয় দিলো অৱশ্যে প্ৰথমত মই থিয় দিলো মানে যাতে এইটো অসুবিধা নাপায় আৰু মোৰ কথাবিলাক মই ক'ব বিচাৰিছো যে আমি ৰাইজে ইয়াত কোনো জাতিৰ কথা নাই আমাৰ হাগ্ৰামা ছাৰে কোনো দিন জাতিৰ কথা কোৱা নাই জাতি ভেদ হোৱা নাই হাগ্ৰামা ছাৰে এনেকুৱা মানে সকলো জাতি ধৰ্ম গোষ্ঠীক সন্মান কৰে আদৰ কৰে তেওঁৰ নিচিনা মানুহ মই আজিলৈকে দেখা নাই হাগ্ৰামা ছাৰ এনেকুৱা মানে মানুহ আৰু ধৰ্ম নিৰপেক্ষ ধৰ্মলৈ হওক জাতিলৈ হওক তেখেতে সব জাতিৰ প্ৰতি সন্মান জনায় সেইকাৰণে মই হাগ্ৰামা ছাৰৰ এটা এইটো বিৰাট ডাঙৰ এটা গুণ আপোনালোকে হয়তো জানে নহয় জানো এতিয়া মই ক'বলৈ গৈ আছো মোৰ কথাবিলাক ডকুমেণ্টাৰী হ'ব মানে ডকুমেণ্টছৰ দ্বাৰাহে মই কথা কম ৰাইজেফोर आंनि लेक्चारा डकुमेन्टजोंसो थांगोन जे जोङो हाग्रामा सारखौ मानो सापर्ट होनांगौ बिपिएफखौ मानो सापर्ट होनांगौ why we should support the BPF party why we should vote for हाग्रामा महिलारी why we should vote for नांगल किয় আমি ভোট দিম এই কথাহে মই ক'বলৈ যাম ৰাইজ যে আপোনালোকে জানে আমি 1987 পৰা অলপ হিষ্ট্ৰীটো কম 1987 পৰা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত এফচুৱে যেটো আন্দোলন চলাইছিল সেই আন্দোলন আহি এটা সময়ত জংগী আন্দোলন হৈছিল এই জংগী আন্দোলনটো প্ৰথমত ভলান্টিয়াৰ ফৰ্চসকলে লিড কৰিছিল কিন্তু সদৌ হেকত ভলান্টিয়াৰ ফৰ্চে পাত্তা নাপালে বিএলটি গঠন কৰিব লগা হ'ল বিএলটি গঠন কৰি অসম চৰকাৰৰ অসম পুলিচ ভাৰত চৰকাৰৰ মিলিটাৰী পুলিচৰ লগত যুঁজিব লগা হ'ল এই যুঁজাৰ পিছত বহুত যুঁজি কৰি ৰেলগাড়ী বাগৰাইছে দলং বাগৰাইছে সকলো আপোনালোকে জানে তাৰ পিছত লাষ্টত সেন্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট আৰু বিএলটি তিনটাৰ মাজত চুক্তিবদ্ধ হ'ল কি চুক্তিবদ্ধ হ'ল আপোনালোকে নিশ্চয় চুক্তিটো দেখা পাইছে না দেখা পোৱা নাই मोनथामजों चुक्ति जायाखैमोनबा बिएलटि आसाम गभर्नमेंट आरो सेंट्रल गभर्नमेंट रायजोफोर मा चुक्ति जाया नैबे बिटिसि चुक्ति बिटिसि एक्ट बेखौ सिगाङाव बिएलटि स्टेट गभर्नमेंट सेंट्रल गभर्नमेंट चुक्तिबद्ध खालामनानै उनावहाय बेखौ पार्लियामेन्टाराव लोकसभा आरो राज्य सभायाव पास खालामनानै मोनसे एक भारतनि संबिजिरनि मोनसे आयेन बानायदों एक आयेन दानि बे बिटिसि चुक्तिया बिटिसि राज्योआ भारतनि संबिधाननि मोनसे पार्ट जाहैबाय इट इज इनक्लुडेड इन द कन्स्टिट्यूशन ऑफ इंडिया भारतनि संबिजिराव बे स्पष्ट रोखा दङ 6 शेड्यूल टू द कन्स्टिट्यूशन ऑफ इंडिया दा बे चुक्तियावहाय बे बिटिसिनि चुक्तिनि डकुमेन्टआव दलिलाव बिराद मोजां दफा दङ पावार एन्ड फांसन होदों
सेंट्रल गवर्नमेंट स्टेट गवर्नमेंट ज' जानानै BLT चुक्ति जानायाव बेवहाय बिराद मोजां मोजां क्षमता होदों ओरैबायदि क्षमता होदों जोंनि रायजो मोनाब्लाबो बर'फा उपेन्द्रनाथ ब्रह्मनि थांखिया रायजो मोननायमोन सेपारेट स्टेट आमी दाबी करिसिलो सेपारेट स्टेट बा पृथक रायजो नापालेও এই বিটিসি চুক্তিখনৰ দ্বাৰা বিটিসি অঞ্চলৰ ৰাজ্যৰ আশা আকাংক্ষা পূৰণ কৰিব পৰা এটা দলিল আমি পাইছো আৰু হেইটো অকল দলিল নহয় হেইটো আইনত পৰিণত হৈছিল ৰাইজ ইয়াতে মই কিয় হেইটো লৈছো যাতে আপোনালোকে চিনি পায় আমি ইন্টেলেকচুৱেল হিচাপে এনে মানুহবিলাকৰ লেকচাৰ পেপাৰে কাগজে চাই থাকিলে নহব जोङो नायनांगोन দলিলাও मा दं मा गैया কি লিখা আছে কি নাই এতিয়া আপোনালোকে এই বিটিসি চুক্তিখন যেতিয়া চাব যে হাগ্ৰামা মহিলাৰে সাৰে বিটিসি অঞ্চলৰ ৰাইজৰ কাৰণে ইয়াত অকল বড়ো বুলি নহয় বিটিসি অঞ্চলৰ যিমান জাতি জনগোষ্ঠী আছে সকলো ধৰ্ম সকলো জাতিৰ কাৰণে হাগ্ৰামা মহিলা সাৰে এই দলিলত বহুত বস্তু ভাল ভাল মানে কি কয় হেতু প্ৰভিজন মানে যেবিলাক দফা হেইবিলাক সন্নিবেষ্ট কৰিবলৈ পাৰিছে যেনেকৈ মই কম কেইটামান দফা মই কম যেটো বিৰাট ইম্পৰ্টেন্ট বিটিসি চুক্তিত আছিল যে বিটিসিয়ে নিজাববীয়াকৈ সব টাকা পয়সা মানে সেংশন রাস্তা ঘাট দলং কালভার যত জি লাগে হেতু বিটিসি কাউন্সিল আমার যেটো আছিল 12 জনীয়াৰ এক্সিকিউটিভ কাউন্সিল আছিল এই কাউন্সিলে সব সেংশন কৰিব পাৰে আৰু ইমপ্লিমেন্ট কৰিব পাৰে এনেকুৱা ধৰণৰ আমাৰ ইয়াত ক্ষমতা দিয়া আছে সেই কাৰণে হাগ্ৰামা মহিলাৰ নেতৃত্বত মানে ইন্টারিম সরকার 2 বছর আরে মানে ইলেক্টেড গভর্নমেন্ট 15 বছর 17 বছরত হাগ্রামা মহিলার সার সেই আইন মতে নিজে নিজে সেংশন করে কাম করে আমার রাজ্যের উন্নতি সাধন করেছিল गाव गावनो सेंसन खालामनानै मावफुंनो हानाय गोहो दंमोनखायनो हाग्रामा महिलारि सारमोनहा बै समाव बिथांमोना गोसो मथे सेंसन होनानै खामानि मावनो हायोमोन रायजोफोर এইটো আমাৰ বিটিসি অঞ্চলৰ বহুত বছৰ আন্দোলনৰ যুঁজি এটা পুৱা ভাল এটা মানে আইন আছিল এইটো তাৰ পিছত 12 জনীয়া কাউন্সিল আছিল এই 12 জনীয়া এক্সিকিউটিভ মেম্বাৰ এক্সিকিউটিভ কাউন্সিল তাৰে দুজনক এজনক চিফ আৰু এজনক ডেপুটি চিফ কৈছিল চিফ আৰু ডেপুটি চিফ আগৰ হাগ্ৰামা সাৰ আৰু খাম্পা বৰগয়াৰী সাৰ এই দুজনক कैबिनेट मंत्री रैंक दिया होइसिल कैबिनेट मंत्री रैंक दिया होइसिल रायजोफोर बे बिटिसि चुक्तियाव दङ 12 जनिया काउन्सिलनि गेजेराव चिफ आरो डेपुटी चिफखौ कैबिनेट मिनिस्टार होनाय जादों कैबिनेट मंत्री बे हिमंत बिश्व शर्मा अतुल बरा चंद्रमोहन पाटवारी बिथांमोनहा मन्त्रीनि जेनाखि मान मर्यादा प्रोटोकल सिकिउरिटी जे फेसिलिटिस मोनो बे फेसिलिटिसफोरखौ चिफ आरो डेपुटी चिफआ मोननो हादोंमोन बियो जोंनि बिटिसि ओनसोलनि आमार बिटिसि बासि रायजोर कारणे এই যে कैबिनेट मंत्री स्टेटास পোৱা বিরাট ডাঙৰ এটা মান সম্মানৰ কথা মৰ্যাদাৰ কথা আছিলে ৰাইজ কিন্তু প্ৰমোদ বড়ো শিয়ালে এই বিটিআর চুক্তি এই ক্ষমতাটো যেটো মৰ্যাদা कैबिनेट मंत्री মৰ্যাদা যেটো পাইছিল হেইটো খতম কৰি দিলে ৰাইজসকল সাকচন তেতিয়াহলে প্ৰমোদ বড়ো ভাল কাম কৰিছে নেকি আমাৰ বিটিসি এটা সৰু কাউন্সিল তাতে মন্ত্ৰী कैबिनेट मंत्री পৰ্যায়ৰ যেটো মান সম্মান স্ট্যাটাস পাইছে কিমান ভাল আছে যাৰ ফলত গোটেই অসমৰ মন্ত্ৰী মোল্লা সকলে ডাঙৰ ডাঙৰ কমিশনাৰ সেক্ৰেটাৰী হলে বা এসেম্বলিত হোমাবলৈ হলে চিফ আৰু ডেপুটি চিফ কাৰো পারমিশন লব লাগা নহৈছিল হোমাই যাব পাৰে আৰামছে এসেম্বলিতে হোমাই যাব পাৰে ফ্রি পাস হেইটো প্ৰমোদ বড়ো এই শয়তানে হেইটো ধ্বংস কৰি দিলে তাৰ পিছত বিটিসি এই একটত আছে দফা বাই দফা মই ইংৰাজীতে নপঢ়ো এটা দফাত আছে যে বিটিসি টকা আহাৰ প্ৰভিজন আছে ধুনীয়াকৈ সেন্ট্ৰেলৰ বাজেটৰ বিটিসি অঞ্চলৰ যিমান টকা হেইটো বিটিসি হেড একাউন্টত হোমাই
আৰু ষ্টেট বাজেটৰ ষ্টেটৰ অসম চৰকাৰৰ পৰা বিটিসি অঞ্চলৰ কাৰণে যিমান পইচা আহে সেই পইচাটো বিটিসি হেড একাউণ্ট সোমায় এই যে সেন্ট্রাল শেয়ার আর স্টেট শেয়ার সেন্ট্রালৰ টকা স্টেটৰ টকা এটা একাউণ্টত জমা হয় তাৰে পৰা ইয়াত লেখা আছে এটা দফা সেন্ট্রাল শেয়ার স্টেট শেয়াৰৰ পৰা যিটো টকা আহে সেইটো বিটিসি কাউন্সিলে চিফ আৰু ইএম সকলে ইচ্ছা মতে য'ত কি লাগে সেংচন কৰি যিমান এমাউণ্ট নহওক এনি এমাউণ্ট ব্যৱহাৰ কৰিব পাৰিছিল সেংচন দিব পাৰিছিল সেইকাৰণে হাগ্ৰামা মহিলাৰ দিনত 17 বছৰৰ তেখেতসকলে ৰাজাৰ নিচিনা চলিব পাৰিছিল হয় না নহয় ৰাইজ দেখা পাইছিল না এই ক্ষমতাটো প্ৰমোদ বড়ো ডাঙৰীয়া শেষ কৰি দিলে বেছি আনিব লাগিছিল শেষে কৰি দিলে ভাল হৈছে নেকি প্ৰমোদ বড়োৱা বেखौबो फोजोबलायबाय आरो बेनिफ्राय मोनसे दंबावो जिथु ভাল ভাল दफा মই हिथु कम बिटिसि नैबे सुक्तिले नंला बे आइन जाबाय ইয়াত स्पष्ट लिखा আছে माने 3rd ग्रेड आरो 4th ग्रेड চাকৰি সিলেকশন বোর্ড গঠন কৰি চাকৰি দিব পৰা এই বিটিসি চুক্তিত স্পষ্টভাৱে লিখা আছে যাৰ ফলত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সিলেকশন বোর্ড সেন্ট্রাল সিলেকশন বোর্ড সিএসবি গঠন কৰি পেলাই ধুনীয়াকে 3rd গ্রেড 4th গ্রেড জুনিয়র অ্যাসিস্ট্যান্ট দিছে বিভিন্ন অফিসৰ খেৰানি 3rd গ্রেড 4th গ্রেড দিছে এনেকুৱা দিব পাৰিছিল কিন্তু প্ৰমোদ শৈতানে প্ৰমোদক মই জাতি দ্ৰোহী বিটিসি দ্ৰোহী বুলি মই আখ্যা কৰিব বিচাৰো এই জাতি দ্ৰোহী বিটিসি দ্ৰোহী প্ৰমোদ বড়ো ডাঙৰীয়া এই ক্ষমতাটো শেষ কৰি দিলে বিটিআৰত এইটো প্ৰমোদ বড়োৰ দলিল এই দলিলত একো দান নাই আমাৰ গোটেই বিটিসি পোৱা পাৱাৰটো শেষ কৰা এটা দলিল মই সেই কাৰণে এইটো দেখাটো চেহেৰাটো বেয়া আৰু তাৰ কোঠাবিলাকো বেয়া সেইকাৰণে মই আদৰে নকৰো এটা মইতো জ্বলিব কৈ আছো ৰাইজ আমাৰ বিটিসিৰ ইমান ধুনীয়া পাৱাৰ এণ্ড ফাংচন পাইছে গোটেইবিলাক শেষ কৰিছে এই প্ৰমোটে আকৌ এই প্ৰমোদ বড়ো আমাৰ এফসু বা ইউপিপিএল এর নেতাসকলে ব্লাইন্ডলি একেবাৰে মানে ব্লাইন্ডটো কি কয় আপোনালোকে অন্ধভাৱে এনে সাপোর্ট কৰি আছে এইটো আমাৰ কাৰণে বিৰাট দুখৰ বিষয় তেওঁলোকে সালিজাৰি নকৰে তেওঁলোকে কোনোদিন এইটো পঢ়া নাই ইউপিপিএল বা এফসুৰ মানুহ মই ভাবো ইহঁতে কোনোদিন বিটিআৰ চুক্তিটো পঢ়া নাই এই বিটিআৰ চুক্তিটো বিটিসি ধ্বংস কৰাৰ এটা ডকুমেন্টস বা এটা চুক্তি বুলি মই এজন ইন্টেলেকচুৱেল হিচাপে মই ক'ব পাৰো ৰাইজসকল চিন্তা কৰক এইটো মই কিয় মানে বুকু ফুলাই কিয় কৈছে প্ৰমোদ বড়ো আমাৰ বিটিসি অঞ্চলৰ যিটো স্বাৰ্থ যেটো আমাৰ অভাৱ অভিযোগ পূৰণ কৰিছিল বিটিসি চুক্তিয়ে সেইটো ধ্বংস কৰা গতিকে প্ৰমোদ বড়োৰ নিচিনা এজন ব্যক্তি যিজন ব্যক্তি বৰ্তমান লিডাৰ হৈছে সেইটো আমি লিডাৰ বুলি কোনোদিন গণ্য কৰিব নালাগিব তেওঁৰ ওচৰত গৈ পইচা পাতি ল'বই নালাগে সেইটো দেশদ্ৰোহী বড়োলেণ্ড ধ্বংস কৰিলে ইহঁতে বিটিসি ধ্বংস কৰিলে আৰু মই সেইটো মই এনে কোৱা নাই ডকুমেন্টছত চাই পেলাই কৈছো গতিকে আমি চিন্তা কৰক ব্ৰিটিছৰ সময়ত আৰু কিছুমান পাৱাৰ আছে কি পাৱাৰ আছে যে ব্ৰিটিছৰ আমাৰ 40টা ডিপাৰ্টমেন্ট বা সাবজেক্ট আমাৰ এই ব্ৰিটিছ ডকুমেন্টত সরকারে অলরেডি আমার বিটিসি কাউন্সিলক মানে ট্রান্সফার করে দিছে যে বিটিসি এই 40টা ডিপার্টমেন্ট 40টা সাবজেক্ট যি করে বিটিসি করক অসম সরকারে ইয়াত করণীয় একো নাই এনেকুৱা ইয়াত লিখা আছে যার ফলত 40টা ডিপার্টমেন্ট মই আৰু গাই নুশুনাও আপোনালোকে কৰবাত চাব এই 40টা ডিপার্টমেন্ট বিটিসিৰ পুৰাপুৰি কাষ্টডিত হৈছিলে বিটিসি ইয়াৰ ওপৰত মানে সব কাম কৰিব পাৰে ইয়াৰ অসম সরকার বা ডিসি সকলৰ একো কাম নাই মানে ট্রাইবেল এলেকা হিচাপে আৰু এইটো 6 শিডিউল হিচাপে যি কৰে বিটিসি কাউন্সিলে কৰিব এই ধৰণৰ অসম সরকাৰে এৰি দিছিল
কিন্তু দুর্ভাগ্যবশত প্রমোদ বড় শিয়ালে কি করিলে ইয়ারে 16টা ডিপার্টমেন্ট 40টার ভিতৰত 16টা ডিপার্টমেন্ট মানে আসাম সরকারক ঘুরাই দিলে চাওকচোন 40টার ভিতৰত 40টার ভিতৰত 16টা ঘুরাই দিলে চাকরি পোৱাৰ ক্ষমতা বাদেই দিলে হ্যাঁ টকা পয়সা আনা ওই যে সেন্ট্রাল চেয়ার স্টেট চেয়ার কৈছে সেইটোতো নাইয়ে হ্যাঁ নাপাই এতিয়া এনেকুৱা কাণ্ড কৰিছে যিটো আপোনালোকে এই ডকুমেন্টস বিলাক চালে মানে নাখান্দি থাকিব নোৱাৰিব আপোনালোকে বিটিসি অঞ্চলৰ ৰাইজৰ ইমান ক্ষতি কৰাকৈ প্ৰমোদ বড় এই চুক্তিটো কৰিছে এই কলা চুক্তিটো ইয়াৰ দ্বাৰা আমাৰ বিটিসি অঞ্চলৰ সম্পূৰ্ণ জীয়াই থাকাৰ কাৰণে মানুহ হিচাপে জীয়াই থাকাৰ কাৰণে যেটো আমি অধিকাৰ পাইছিলো সুবিধা পাইছিলো এই গোটেইবিলাক এই বিটিআর চুক্তিয়ে ধ্বংস কৰিলে সেইকাৰণে মই ক'ব বিচাৰো প্রমোদ বড় এজন লিডার জাতীয় নায়ক নহয় প্রমোদ বড় দেশদ্রোহী জাতি দ্রোহী বিটিসি দ্রোহী সেইকাৰণে প্রমোদ বড় জিন্দাবাদ নহয় রাইজ প্রমোদ বড় মুর্দাবাদ তো এই কারণে এতিয়া আমি ঐক্যবদ্ধ হব লাগিব রাইজ যে মাঝে সময় আমার মাজত বিভিন্ন ধরনের বাতাবরণ আহে সেইটো যোৱাবাৰ যেনেকে আমাৰ মুছলিম ভাইসকলে ভাবিব পাৰে যে বড়সকলে আমাক খেদিছে ঘৰ বাৰী জ্বলাইছে এইটো আমি বড়সকলে কৰা নাই আপোনালোকেও হয়তো বহুতেই জানে ইয়াত তৃতীয় পক্ষ আছিল তৃতীয় পক্ষয়ে বিটিসিৰ হাগ্ৰামা মহিলাৰে নেতৃত্বত যেটো আনে ভাল সুশাসন হৈছে সকলো দিকৰ পৰা উন্নতি হৈছে যেৰেবো উন্নতি জানাই बयजोंबो गोरोबलायनानै शान्ति रायजो जानायखौ हिंसा खालामनानै आसाम सरकार थरफनिफ्रायनो षড়যন্ত্র खालामनानै बर' मुसलमान गन्दगोल करायছে राइज আপোনালোকে সেইটো ভাবিল বড়সকলে এনে এইটো কৰা নাই ইয়াত ষড়যন্ত্র সেইটো এতিয়া পাহৰি যাওক এতিয়া আমি দেখিবলৈ পাইছো আমাৰ বিটিসি অঞ্চলৰ আমি এৰি পেলাই আপোনালোকেও যাব নোৱাৰে আমিও বেলেগ ঠাইত যাব নোৱাৰে গতিকে বিটিসি অঞ্চল সকলো দিশৰ পৰা উন্নতি হ'ব লাগিব এই বিটিসি চুক্তিত টকা পয়সা এই যে সেন্ট্ৰেলৰ টকা ষ্টেটৰ টকা আৰু স্পেশাল পেকেজটো থাকে এই টকা দি বিটিসি অঞ্চল বহুত উন্নতি হৈছিল এতিয়া সেই উন্নতি বিলাক ঘূৰাই আনিবলৈ হলে আমাক লাগিব বিপিএফ সরকার আকৌ হব লাগিব মই বিপিএফ নহলেও বেলেগ এটা সংগঠনৰ হলেও মই জাতিৰ আমাৰ স্বাৰ্থৰ কাৰণে বিটিসি অঞ্চলৰ স্বাৰ্থৰ কাৰণে মই বিপিএফক সাপোর্ট কৰিছো উই শুড সাপোর্ট দ্য বিপিএফ কাৰণ আমাৰ ৰাইজে জীয়াই থাকিব লাগিব ৰাইজে মানে ডেভেলপ হ'ব লাগিব আমাৰ ডিপটি ডাঙৰীয়া তেখেতে কৈছে প্রমোদ বড় বিটিআর চুক্তি কৰাৰ পিছত যেটো সরকার চলাইছে সেই সরকারের দিনের পৰা আজি না বিটিসি ঠিকা টুকুলি পায় না রাস্তার স্যাংশন পায় কারণ এই পাগলটো প্রমোদ বড় এজন পাগল এই পাগলটো এই বিটিআর চুক্তিৰ একো ক্ষমতা আনা নাই কোনো বস্তু স্যাংশন কৰিব নোৱাৰে আৰু সেই কাৰণে হি স্যাংশন কৰাৰ ক্ষমতাটো খাক দিছে ডিসি সকলক দিছে ইয়াত লিখা আছে এতিয়া ডিসি সকলেহে বিটিআৰৰ যিমান ডেভেলপমেন্টাল কাম স্কিম সেইটো লিষ্ট কৰি পেলাই এই ডিসি সকলেহে দিয়ে যেটো 6 শিডিউল এডমিনিষ্ট্ৰেশ্যনৰ বিৰোধী বা পৰিপন্থী সেইকাৰণে আজি মই একফালৰ পৰা বিৰাট ভাল পাইছো কিয় ভাল পাইছো আমাৰ এই দতমা অঞ্চলত বিভিন্ন ধৰণৰ আমাৰ পুৰণা বা নতুন বহুত কৰ্মী আছে ইন্টেলেকচুৱেল আছে আমি একেলগে হৈ আজি এনেকুৱা ধৰণৰ কথা যে আলোচনা কৰিবলৈ আমাক যে সুবিধা দিছে এই সুবিধাৰ কাৰণে নিজৰ মনৰ কথা ব্যক্ত কৰিবৰ কাৰণে যেটো সুবিধা দিছে ইয়াৰ কাৰণে আয়োজকসকলক মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু মই অনুৰোধ কৰিব বিচাৰিছো আং খাওলাইনো লুবৈদों আগন্তুক দিনত আৰু যিমান পাৰে ঘনে ঘনে এনেকুৱা ইন্টেলেকচুৱেল ইলেকশন বা ইলেকশনৰ পিছতো যাতে কৰে কাৰণ আমাৰ বিভিন্ন ধৰণৰ কি আছে সমস্যা আছে
আমি সমাধান কৰিব লাগিব। সমাধান কৰিবলৈ হলে আমাৰ মাজত মিলা প্ৰীতি থাকিব লাগিব, মিলন মিলি জুলি থাকিব লাগিব, ভাৱৰ আদান প্ৰদান থাকিব লাগিব। সেইকাৰণে মই এই ইণ্টেলেকচুৱেল মিট বা আমাৰ মাজত যিটো আদান প্ৰদান মনোভাৱ যিটো হ'ব, এইটো ইলেকশ্যনলৈকে থাকিব, ইলেকশ্যনৰ পিছতো নিশ্চয় থাকিব। এইবাৰ যদি আমাৰ চৰকাৰ হয়, আমাৰ আগৰ BTC চুক্তি মতে আমি যি যি সুবিধা কৰিব পাৰিছিল এই সকলোবিলাক আমি আনিব লাগিব। আৰু সেইটো একমাত্ৰ হাগ্ৰামা মহিলাৰ ইচ্ছাৰ দ্বাৰা সি নিজে BTC চুক্তি চহী কৰা তেখেতৰ দ্বাৰা অসম চৰকাৰৰ যিবিলাক পাৱাৰ গৈছে সেই পাৱাৰ বিলাকক আনিব লাগিব, চেন্ট্ৰেলৰ টকা আনিব লাগিব, ষ্টেটৰ টকা আনিব লাগিব। আৰু সেই ব্যৱস্থাটো কৰিবলৈ হলে একমাত্ৰ হাগ্ৰামা মহিলাৰেহে পাৰে, বেলেগে নোৱাৰে। সেইকাৰণে আমাৰ সিদ্ধান্ত কি ৰাইজ, এইবাৰ যেনে তেনে UPPLক মানে খেদি পেলাই পাৱাৰৰ পৰা আউট কৰি পেলাই আমাৰ হাগ্ৰামা মহিলা ছাৰৰ নেতৃত্ব যিটো পাৰ্টি PPFক পাৱাৰত আনিবই লাগিব। নহলে এইবাৰ আকৌ যদি UPPL চৰকাৰ যদি হয়, একদম শেষ হৈছে বুলি কওঁ। মই কৈছো শেষ হব। নহলে আমাৰ নিচিনা মানুহ being the officer and highly qualified, আমি এনেকুৱা কথা নকওঁ। But I am speaking for the people of the BTC area. আপোনালোকৰ ৰাইজৰ কাৰণে মই কৈছো যে গতিকে ৰাইজ আমাৰ ইলেকশ্যনৰ পিছতো এই ভাল পোৱা মিলা প্ৰীতি থাকক, ইণ্টেলেকচুৱেল ডিছকাশ্যন হওক, ডেভেলপটো আমি একেলগে মিলি জুলি কৰি যাব লাগিব। তাৰ ফাৰ্ষ্টত আমি এতিয়া পাৱাৰত আহিব লাগিব। UPPL BJPৰ লগত মিলি জুলি আজি 5 বছৰ শাসন কৰিলে। BJP আৰু UPPL শাসন কৰিছে নে নাই? কি পাইছে আপোনালোকে? কিবা পাইছে নেকি? পোৱা নাই। কিন্তু BJPয়ে এইবাৰ কৈছে UPPLক বেয়া পাইছে হয়তো ভিতৰে ভিতৰে যে এইবাৰ আমি নিজাববীয়াকৈ ভোট খেলিম। BJPয়ে এইটো কথা কোৱাৰ পিছত UPPLৰ লিডাৰ সকলে প্ৰমোদ বড়ো, ৰাজু নাৰ্জাৰী খাইবা ভোট বুকুটো এনেকুৱা কুপিছে নে নাই? যে এইবাৰ BJP নহলেতো আমি মৰিম, BJPৰ লগত হলেহে আমি জিকিম, চৰকাৰ গঠন কৰিম। এই কোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মা কৈছে আমি নিজাববীয়া খেলিম, আৰু দিলীপ শইকীয়া BJP প্ৰেচিডেণ্ট কৈছে, তেওঁ মানে কৈছে যে আমি নিজাববীয়াকে খেলিম। একদম UPPL নাৰ্ভাছ, যাৰ ফলত এই যে ৰাজু নাৰ্জাৰী সেক্ৰেটাৰী, এই যে বুমকাৰ বিৰাট শিয়াল মানুহে, NGOত কাম কৰি অহা মানুহ, NGOৰ বহুত টকা কামাইছে, সি এই জেনেৰেল সেক্ৰেটাৰী হয় UPPLৰ। এই মানুহজন যোৱাকালি এটা কথা কৈছে, আজি পেপাৰত ওলাইছে প্ৰতিদিনত। কি ওলাইছে? বোলে আমি BJPৰ লগত কাম কৰি শান্তিভাৱে কাম কৰিব পৰা নাই, এতিয়া আমাৰ BJPৰ লগত লিংক নাই। এতিয়া কাৰণটো চাওক আপোনালোকে, কাৰণটো চাওক। হিমন্ত বিশ্ব শৰ্মা আমাৰ মুছলিম ভাইসকলৰ ওপৰত যিটো কাম কৰি আছে আপোনালোকে সবেই জানে। ভাল কাম কৰিছে না? ভাল কাম কৰিছে। তেওঁলোকে BJPও জানে, UPPLে জানে যে এইবাৰ মুছলমান ভোট BJPতো নাযায়, UPPLতো নাযায়, ক'ত যাব? BPFত আহিব। সেইকাৰণে সিহঁতে এতিয়া ৰাজু নাৰ্জাৰী সেক্ৰেটাৰীয়ে মতলবী কৌশলী এটা ষ্টেটমেণ্ট দিলে, BJPৰ লগত আমাৰ এতিয়া সম্পৰ্ক নাই, BJPৰ লগত 4-5 বছৰ শাসন কৰি আমি শান্তি পোৱা নাই, মানে নবনে, এতিয়া আমি বেলেগে ইলেকশ্যন খেলিম। তাৰমানে মুছলিম ভোট টানিবৰ কাৰণে BJPৰ লগত আমি বিৰোধী হল, আপোনালোকে আমাৰ লগত আহক, একেলগে কাম কৰিম, এনেকুৱা কথা কৈছে। কিন্তু আপোনালোকে চাব, এনেকে কৈ যদি মুছলিম ভোট লৈ UPPL জিকে, জিকাৰ পাছত পিছদিনাই নিকেলে হিমন্তৰ ওচৰত গৈ একেলগে চৰকাৰ বনাব। তা আপোনালোকে বিশ্বাস কৰিব নেকি? নকৰিব। বেছি কথা নকওঁ, বেছি জোৰে জোৰে কথা কোৱা হ'ল। এতিয়া আপোনালোকক মই সেইটোকে অনুৰোধ জনাম, কথাটো অলপ গভীৰভাৱে ভাবি চিন্তি কৰি এইবাৰ BPFকে আপোনালোকে জিকাই দিয়ক। আমাৰ BTC অঞ্চলৰ উন্নতিৰ কাৰণে সব ফালেদি বিকাশ হ'ব, তাছাড়া আমাৰ অন্য উপায় একো নাই। গতিকে সদৌ একত মই
ৰাইজৰ হৈ এজন ইণ্টেলেকচুৱেল হিচাপে আমাৰ ৰাইজসকলক ইণ্টেলেকচুৱেলসকলক সেইটোকে অনুৰোধ জনাওঁ BPF-ক এইবাৰ ভোট দি জয়যুক্ত কৰাব লাগে। BPF জিন্দাবাদ, BPF জিন্দাবাদ, BPF জিন্দাবাদ। নাঙ্গলৰ ছবিত ভোট দিয়ক, নাঙ্গলৰ ছবিত ভোট দিয়ক, নাঙ্গলৰ ছবিত ভোট দিয়ক। ধন্যবাদ।